হেল্ল' ষ্টুডেণ্টছ, অহাকালি ৰাতিপুৱা 9 বজাত তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব আৰু এই খবৰটো অলপ আগতে টুইটত প্ৰকাশ পাইছে। তোমালোকক টুইটটোক সম্পূৰ্ণ দেখুৱাই দিম আৰু ভিডিঅ'টোৰ শেষত তোমালোকক জনাই দিম যে কোনকেইটা ৱেবছাইটৰ দ্বাৰা অতি সহজতে তোমালোকে মেট্ৰিকৰ ৰিজাল্ট ল'ব পাৰিবা। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া। তো ছাত্ৰ-ছাত্ৰীসকল, বহুদিনৰ অন্তত অৱশেষত আহি গ'ল তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট আৰু এই খবৰটো অলপ আগতে টুইটত প্ৰকাশ পাইছে। এতিয়া বলা তোমালোকক টুইটটো দেখুৱাই দিওঁ। ইয়াত তোমালোকে নিশ্চয় চাব পাৰিছা যে ABP লাইভ নামৰ যোনটো অফিচিয়েল টুইট চেনেল আছে, সেই টুইট চেনেলত 3 ঘণ্টা আগতে এই পোষ্টটো কৰিছে। ইয়াত তোমালোকে চাই লোৱা, আছাম সেৱা ক্লাছ 10 ৰিজাল্টছ টু বি এনাউন্সড টুমৰো, চেক ৰিজাল্টছ অন ডাইৰেক্ট লিংক। তো ছাত্ৰ-ছাত্ৰীসকল, নিশ্চয় তোমালোকে চাব পাৰিছা ইয়াত কৈছে যে আছাম সেৱা দশমমান শ্ৰেণীৰ ৰিজাল্ট কালি ঘোষণা কৰা হ'ব বুলি। তো ছাত্ৰ-ছাত্ৰীসকল, ইয়াত তোমালোকে চাব পাৰিছা যে ABP লাইভ নামৰ যোনটো টুইট চেনেল আছে, এইটো বহু ডাঙৰ চেনেল হয় আৰু এইটো ভেৰিফাইড চেনেল হয়। এই কথা সম্পূৰ্ণ সঁচা আৰু অহাকালি ৰাতিপুৱা 9 বজাত তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও খবৰটো পায় যে অহাকালি মেট্ৰিকৰ ৰিজাল্ট দিব বুলি। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া বলা তোমালোকক দেখুৱাই দিওঁ যে কোনকেইটা ৱেবছাইটৰ দ্বাৰা মোবাইলৰ দ্বাৰা অতি সহজতে ঘৰতে বহি পেলাই তোমালোকে নিজৰ ৰিজাল্টটো চেক কৰিব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল, ইয়াত তোমালোকে চাব পাৰিছা 10টা ৱেবছাইট দিয়া আছে আৰু এই 10টা ৱেবছাইটৰ পৰা যিকোনো এটা ৱেবছাইটৰ দ্বাৰা তোমালোকে মেট্ৰিকৰ ৰিজাল্ট ল'ব পাৰিবা। প্ৰথমটো হ'ল যে sevaonline.org আৰু দ্বিতীয়টো হ'ল যে resultsassam.nic.in আৰু তৃতীয়টো হ'ল যে indiaresults.com আৰু চতুৰ্থ হ'ল যে results.shiksha। পঞ্চমটো হ'ল assam.shiksha, ষষ্ঠটো হ'ল exam.etc.com, সপ্তমটো হ'ল schools9.com, অষ্টমটো হ'ল assamresult.in, নৱমটো হ'ল jagranjosh.com আৰু দশমটো হ'ল যে vidyabhishan.com। তো ছাত্ৰ-ছাত্ৰীসকল, অহাকালি অৰ্থাৎ 10 এপ্ৰিলত ৰাতিপুৱা তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰিব আৰু এই 10টা ৱেবছাইটৰ পৰা যিকোনো ৱেবছাইটত তোমালোকে নিজৰ মেট্ৰিকৰ ৰিজাল্ট চাব পাৰিবা।